পৰা পাব্লিক ডিমাণ্ড বুলি কৈছে ক'ত মিটিং কৰিছে কি হৈছে এই কাগজটো দেখাব লাগিব নহ'লে লেভেলত আমি অলৰেডি যিহেতু বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ পেটত অফিচিয়েলত দিছে সেইকাৰণে আমি ৰলেন কেলিং ছাৰক আমি এই বস্তুটো জনাইছোঁ কাৰণ এইটো পাৰ্টিৰ সিদ্ধান্তও হ'ব পাৰে কিন্তু পাৰ্টিৰ বিজেপি প্ৰেছিডেণ্টে নিজে কৈছে এইটো তাৰ ওপৰত একো নলেজ নাই কিন্তু কথাটো হ'ল এই পাৰ্টিৰ পেটটো এনেই মিছ ইউজ কৰা হ'ল কথাটো সেইটোৱে মই এতিয়া DSUৰ প্ৰেছিডেণ্ট হয় মই পেটটো যদি মই নিজৰ মৰ্যাদাক লিখি ক'লে মই পাব্লিকক এটা মিছা কথা ভুল ভাৱনা দিয়াই হ'ব এইটো কাৰণে এই পেটত এটা মূল্য আছে শক্তিশালী বিজেপি দল বুলি কয় কিন্তু এই নীতি আদৰ্শবিলাক ক'ত গ'ল এইটোৱে পাব্লিকৰ মাজত এতিয়া কনফিউজন আৰু পাব্লিকে যি বিজেপি যোৱা ইলেকশ্যনতো ভাল মাৰ্জিনতে ডিফু পৰিষদ সমষ্টিটো ভাল মাৰ্জিন এটা দিছে এতিয়া পাব্লিকৰ মাজত কনফিউজন এইটো দল সংগঠন পলি নহয় পাৰ্টিৰ মাজতো এইটো এটা বিভ্ৰান্তি এটা সৃষ্টি কৰাৰ নিচিনা হৈ গ'ল এইটোতো আমাৰ স্পষ্ট কথা এইটো আমি আন্দোলন কৰিমেই আৰু এইটো আমি ভৱিষ্যত আমি ডেম'ক্ৰেটিকেলি এইটো ৰাইট কৰি ইতিমধ্যে আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰত আমি আজি সাক্ষাৎকাৰ কৰিছোঁ তেখেতেও আমাক আশ্বাসন দিছে গোটেইখিনি প্ৰচেছ যিখিনি ইলেকশ্যন কমিশ্যনাৰৰ যোনটো গাইডলাইন আছে তাৰ মতে হ'ব আৰু প্ৰথমটো কথাটো এইটোতো আনডেম'ক্ৰেটিক হয় এই প্ৰস্তাৱটো কাৰণ এইবিলাক ডেম'ক্ৰেশ্যনটো এটা ডিলিমিটেশ্যন প্ৰচেছ হয় ডিলিমিটেশ্যনৰ প্ৰচেছ হয় গতিকে ৰাইজৰ মতামত লৈহে দল সংগঠন মতামত আৰু পাৰ্টি ধনচিৰি মণ্ডল আৰু সবখিনি ৰাইজৰ মতামত লোৱাৰ পিছতে এইখিনি নাই তাৰ ব্যক্তিগত কি আছে সেইটো তাৰ ষড়যন্ত্ৰ কি আছে নাজানো কিন্তু আমি শ্ৰীমান ডাঙৰীয়াকো আমি প্ৰশ্ন কৰিব বিচাৰোঁ কি মিছনত তেখেত নামি পৰিছে বা কিবা তাৰ কি মটিভ আছে সেইটো আমি একো গম নাপাওঁ আমি শ্ৰীমান ডাঙৰীয়াকো মানে ক্লিয়াৰিফিকেশ্যন দিবলৈ বিচাৰিছোঁ যে এই প্ৰস্তাৱখন কিহৰ ভিত্তিত দিছে আৰু কি কাৰণত দিছে তেখেতক ক্লিয়াৰিফিকেশ্যনটো আমাক লাগিব এইটোৱে কথাটো মিটত উপস্থিত থকা আমাৰ মোহনদিজোৱা এৰিয়াৰ খুনাংসম DSU তাৰপিছত আমাৰ ধনচি আৰু মোহনদিজোৱা এৰিয়াৰ আছু প্ৰেছিডেণ্ট লগত আমাৰ সন্মানীয় মেটিয়া বিষয়ববীয়াসকল মই মহিলা সমিতিৰ প্ৰেছিডেণ্ট এতিয়া মই ধনচিতে থাকোঁ কিন্তু আজি মই বহুত দুখ লাগিছে কিয়নো আমি কিমান দিনৰ পৰা ইয়াতে আমি জন্মগত হৈ মানে ভাৰত স্বাধীন নোহোৱা আগৰ পৰাই আমাৰ ডিমাচা জাতি ইয়াত বসবাস কৰি আহি আছোঁ আৰু এইখন স্কুল শুনিবলৈ পাইছোঁ 1947ত আমাৰ ভাৰত স্বাধীন হৈছে কিন্তু এইখন স্কুল চাওক প্ৰমাণ এইটো আছে 1930ত তেতিয়া স্থাপন কৰা সেই গতিকে আজি দেখিবলৈ পাইছে ইমান দিনৰ পৰা বসবাস কৰি আহি থকাত আমাৰ এই জনতা চৰকাৰ হোৱাৰ পৰা মই ভাবিছোঁ জনতা চৰকাৰ ইমান শক্তিশালী বহুত দিন ভালকৈ মানে চৰকাৰখন চলি যাব বুলি ভাবিছোঁ কিন্তু ইয়াৰ মাজতে আমাৰ কাৰ্বি সম্প্ৰদায়ৰ এজন চিমন ফাংচ বুলি তেওঁ কি কয় বিজেপি চৰকাৰৰে সম্পাদক তেওঁ আজি চৰকাৰৰ সম্পাদক হৈ ডিষ্ট্ৰিক্টৰ সম্পাদক হৈ এইখিনি কাম যে কৰিবলৈ পাইছে নিশ্চয় চাগে ইয়াৰ লগত কোনোবা ছাপৰ্ট আছে এটা হাতেৰে ডালি নাপাছে দুটা হাত ডালি বজাবলৈ দুখন হাত লাগে সেই গতিকে মই ভাবোঁ তেওঁ নিশ্চয় কোনোবা হাত আছে সেই গতিকে তেওঁ আজি নিজৰ পেটটো নাই তেওঁ আচলতে বিজেপি চৰকাৰৰ যিটো বেট তাতহে লিখিছে তেতিয়াহ'লে নিজৰ চৰকাৰক জনতা চৰকাৰক তেওঁ কিমান যে বদনাম কৰালে সেইখিনি যাতে আমাৰ বিজেপি চৰকাৰৰ যিমানবিলাক বিষয়ববীয়া তেওঁলোকে এইখিনিও চালি জাৰি চাব আৰু সি বেটটো লিখিবলৈ কেনেকৈ সাহস হ'ল সেইখিনিও আমি জানিব বিচাৰোঁ নিশ্চয় ইয়াত কোনোবা নহয় কোনোবা লগ আছে সেইটোকে সেই বুলি তেওঁ ইমান সাহস দেখাব নালাগে যিহেতুকে আজিৰ সভাত বহুত সংগঠনৰ পৰা আমাৰ গাঁওবুঢ়া DSU আছুৰ পৰা বহুত কথা কৈ গ'ল মই তেওঁলোকৰ লগতে একমত আৰু মই সময়ো নাই মই বেছি কথা নকৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ জুঠাই নমস্কাৰ কাৰ্টন আমাৰ প্ৰশ্ন এই মিষ্টাৰ চিমন ফাংচ ইয়াত লিখিছে অন বিহাফ অফ পাব্লিক ডিমাণ্ড বুলি কৈছে অন বিহাফ অফ পাব্লিক ডিমাণ্ড ইয়াত 5খন গাঁও আছে কোনখন গাঁৱত গৈ পেলাই
তেওঁ মিটিং কৰিছে, কোনখন গাঁৱত গৈ পেলাই তেওঁ আলোচনা কৰিছে, আলোচনা কৰাৰ পিছত পাব্লিক ইণ্টাৰেষ্ট বুলিকে তেওঁ পাইছে, সেইটো কাগজটো আমাক দেখাব লাগে, আমাক দেখাব লাগিব। ইয়াত এনে পাব্লিক ইণ্টাৰেষ্ট বুলি লিখিলে নহ'ব। আমি ইনকুৱাৰী কৰি পেলাই গম পাইছোঁ, এটাও গাঁৱৰ গাঁওবুঢ়াই গমেই নাপায় কি হৈ আছে। আমাৰ লোকেল MSC এই স্থানৰ পৰাই হয়, তেওঁ নিজে গম নাপায়। তেতিয়াহ'লে ইয়াত কেনেকুৱা অন বিহাফ অফ পাব্লিক ডিমাণ্ড বুলি লিখিব পাৰিছে? ইমান মিছলীয়া হ'লে নহ'ব নহয়। এতিয়া ভাৰতীয় জনতা পাৰ্টি পূৰা দেশতে চলি আছে আৰু শক্তিশালী পাৰ্টি হয়। এই শক্তিশালী পাৰ্টি বুলি কি ইয়াত আমাৰ ৰাইজৰ মাজত শক্তি দেখাব আহিছে নেকি? ফ্ৰিঞ্জ এলিমেণ্ট হয় নেকি তেওঁ? বিজেপি পাৰ্টিৰ আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰেছিডেণ্টো এই ওপৰত একশ্যন ল'ব লাগিব, আৰু কি একশ্যন লৈছে লোৱা নাই এইটো আমাকো জনাব লাগিব। আৰু যদি তেওঁ প্ৰেছিডেণ্টে যদি গম নোপোৱাকৈ বা পাৰ্টিৰ মানুহে গম নোপোৱাকৈ যদি তেওঁ তেনেকৈ কৰিছে, আমাৰ প্ৰেছিডেণ্ট ডাঙৰীয়াই কোৱা যেনেকুৱা তাক বৰখাস্ত কৰিব লাগিব। তাক বৰখাস্ত নকৰিলে নহ'ব। আৰু চিমন ফাংচো আগতেও তেনেকুৱা কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ। কমিউনিটিৰ মাজত তেনেকুৱা কনফিউজন ক্ৰিয়েট কৰিবলৈ আগতেও তেনেকুৱা কৰিছে বুলি গম পাইছোঁ। আমি এই কেছটো আমি 20 তাৰিখত ইয়াত আমাৰ ইলেকশ্যন অফিচত দিছে, তো আমি গম পাইছোঁ পৰহি কেনেকুৱা মনে মনে এই ষড়যন্ত্ৰটো কেনেকুৱা এই চলাব পাৰিছে তেনেকুৱা। আৰু পাৰ্টিৰ আজিলৈকে বিজেপিৰ পাৰ্টিৰ অফিচত এইটো জানকাৰী কিয় নাই? 1 মাহ হ'ব হৈ গ'ল অলমষ্ট। এনেকুৱা হ'লে আমাৰ কমিউনিটিক কি মান সন্মান দিয়া নাই নেকি? ইয়াত মান সন্মানৰ কথা আছে। আমি ইয়াত ক'ৰবাৰ পৰা আহি পেলাই বহা নহয়, আমি ইয়াৰ ভূমিপুত্ৰ হয়, আমাক সন্মান লাগিব। কাৰ্টম আৰু নমস্কাৰ। আমি যিহেতু আজি প্ৰেছ কনফাৰেঞ্চ পাতিবলগীয়া হ'ল, তাৰ আমি কিছুমান মনত আমাৰ দুখিত। কথা হৈছে কি, এইখন হ'ল আমাৰ অতি পুৰণা, আমাৰ মহংদি যোৱা গাঁও বুলি কয়, কিন্তু এইখন অতি পুৰণা ঠাই হয় আমাৰ ডিমাচা বাসিন্দাসকলৰ এইখন গাঁও, আৰু ধনশিৰি সমষ্টি হয়। আমি যে জিলা গঠনৰে পৰা আমি ইয়াত তাৰ আগৰ পৰাই আমি মানে বসবাস কৰোঁ। জিলা গঠনৰ পৰাই আমি ধনশিৰি সমষ্টি বুলি আমি ইয়াত বসবাস কৰি আছোঁ। আৰু আমাৰ সমষ্টিৰ লগত আশে পাশে মানে অন্য সিংহাসন আৰু লুম্বাজং সমষ্টি এনেকুৱা আছে। আৰু ইয়াত আমি এই সমষ্টিৰ ভিতৰত বিশেষকৈ আমাৰ ডিমাচা বাসিন্দাসকলৰ ইয়াত অতি বেছি জনসংখ্যাও আছে, গাঁও আছে আমাৰ, আৰু ভোট কেন্দ্ৰ আছে। এতিয়া আমি যোৱা পৰহি অকস্মিত আমি শুনিবলৈ পাই অলপমান আমি বহুত দুখিত। কথা হ'ল কি, আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ যিহেতু ডিষ্ট্ৰিক্ট কমিটিৰ ছেক্ৰেটাৰী বুলি এজন চিমন ফাংজো নামৰ ডাঙৰীয়া ছেক্ৰেটাৰী, তেখেতে আমালোকৰ যিহেতু ধনশিৰি সমষ্টিৰ ভোট কেন্দ্ৰবিলাক তেওঁলোকে তেখেতে আমাৰ ডিমাচা বাসিন্দা পূৰ্বৰ পৰা যিটো নিজৰ নিজৰ ভোট কেন্দ্ৰত থকাটো চলি অহাটো তেখেতে সিংহাসনলৈ মানে স্থানান্তৰ কৰিব বিচাৰিছে বুলি আমি জানো। আৰু লুম্বাজঙলৈ কিছুমান আমাৰ গাঁও বসতিবিলাক তালৈ মানে চামিল কৰিব বিচাৰিছে বুলি তেখেতে আবেদন কৰাটো আমি জানো। এই গতিকে আমি ইয়াৰ এই লৈ পেলাই আমি কৰিহনা, গতিকে এই বস্তুটো কোনো ধৰণৰ আমাৰ ৰাইজৰ মাজত আজিলৈকে জিলা গঠনৰ পৰা
আমি বসবাস কৰা ৰাইজৰ মাজত আমাৰ বিভিন্ন ধৰণৰ সংগঠন সন্থা আছে, গাঁওবুঢ়া সন্থা আছে, মহিলা সন্থা আছে, ছাত্ৰ সন্থা আছে আৰু বিভিন্ন সন্থা আছে। কোনো আমালোকৰ সন্থা বা ৰাইজৰ মাজত বা ভোট কেন্দ্ৰৰ কমিটিৰ লগত কোনো এটা আলাপ আলোচনা বা তেনেকুৱা সোধা পইচা বা এনেকুৱা আলোচনা নকৰাকৈ তেখেতে এই বস্তুটো সিংহাসন আৰু লুম্বাজঙত আমাৰ জনবসতিবিলাক বিভক্ত কৰি তাত চামিল কৰিবলৈ দৰখাস্ত বা প্ৰয়াস কৰাটো আমি নিন্দনীয় কৰোঁ। গতিকে এই বস্তুটো কেতিয়াও হ'ব নোৱাৰে। আমি পূৰ্বৰ দৰে আমাৰ নিজৰ ভোট কেন্দ্ৰত আমাৰ নিজৰ ডিমাচাসকলৰ জনবসতি গাঁওবোৰ আমি আগৰ দৰেই থাকিম। আৰু ইয়াত কিছুমান সমষ্টি বুলি ক'লে কাৰ্বি সম্প্ৰদায়ৰ কিছুমান ধনশী সমষ্টিত এনেকুৱা সৰু ডাঙৰকৈ কিছুমান গাঁও আছে। হ'লেও তেওঁলোকে জিলা গঠনৰ পৰাই যিসকল আমাৰ ডিমাচা কাৰ্বি নেতাসকলে তেওঁলোকে মানে ডিমাচাবিলাক ধনশীত থাকিব, আৰু যদিও ধনশীত একডোখৰ কাৰ্বি সম্প্ৰদায়সকলৰ গাঁও বসতি আছে, সেইটো সিংহাসনৰ ভোট কেন্দ্ৰত থাকিব, আৰু ডিমাচাসকলেও তেনেকুৱাই নিজৰ ভোট কেন্দ্ৰত থাকিব। এনেকুৱাকৈ আমি চলি আহিছোঁ আৰু থাকি আহিছোঁ, আৰু আজি পৰ্যন্ত আমি আছোঁ। কিন্তু যোৱা পৰহি যিটো এনেকুৱা আবেদন DC অফিচলৈ ছাবমিট কৰা শুনি পাই আমি এতিয়া এই বস্তুটো আমি অৰিহণা দিছোঁ। এইটো হ'ব নোৱাৰে। আৰু আমাৰ এইখন জেগা ঠাই বহুত পুৰণি ঠাই। আমাৰ ইয়াৰ সমষ্টিৰ লগতো আমাৰ ডিমাচাসকলৰ জিলা গঠনৰ পূৰ্বৰে পৰা আমাৰ যিহেতু আমাৰ লগত ডিমাচাসকলৰ চিপ্ৰাই চিপ পাৰ্বতী ধান এনেকুৱা আমাৰ বহুত পূৰ্বৰে পৰা মানে ইয়াত স্থাপন হৈছে। গতিকে আমাৰ এইখন গাঁও, এইখন এলেকা, এইখন ভোট কেন্দ্ৰ আগত যেনেকুৱা আছে আমি তেনেকৈ থাকিব বুলি আমি ভাবোঁ। মই মোৰ বক্তব্য এইখিনি